তো হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈকে। তো আজিও মই গৈ আছোঁ TVS ডিলাৰতে মোৰ বাইকৰ নাম্বাৰ প্লেট লগাবলৈ। দাদাজনে নাম্বাৰ প্লেট লগাই আছে। তো নাম্বাৰ প্লেট লগায়ে মই গুচি আহিলোঁ ডিলাৰ লগতে থকা এইখন দোকানত, য'ত মানে গাড়ী বডিৰ পৰা ধৰি একেবাৰে চিট কভাৰলৈকে বনোৱা হয়। তো মোৰো চিটটো খুলুকাই দিলোঁ। তো দাদাজনে চিটটো লৈ জোখ লৈ পূৰা একদমবাৰে কাম কৰি আছে। চিলাব ধৰিছে, চিলাই কৰি লৈ ধুনীয়াকৈ ফিট কৰি দিছে বাৰু দাদাজনে। তো এনেকৈ দাদাজনে ধুনীয়াকৈ ফিটিং কৰি দিলে। এতিয়া চাওক ফাইনেল লুকটো হৈছে এইটো। কেনেকুৱা দেখা পাইছে চাওকচোন। এতিয়া বাইকখনত লগাই দিওঁ গৈ, লগাই দিয়াৰ পাছত কেনেকুৱা দেখা পায় আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তো কেনেকুৱা লাগিছে চাওক, বৰ ধুনীয়াকৈ ফিটিং কৰি দিছে, অকণমানো লৰচৰ নহয়, ধুনীয়াকৈ টাইট ফিট কৰি দিছে। তো ফাইনেল লুকটো চাওক, অলপমান দূৰৰ পৰা দেখুৱাই দিছোঁ। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাওক, আৰু গাড়ীখনৰ কালাৰটোৰ লগত মিলিছেনে নাই চাওক এবাৰ। চিট কভাৰটো কেনেকুৱা লাগিছে চাই পেলাই কমেণ্ট কৰক। এনেকৈ মই ঘৰলৈ গুচি আহিলোঁ। তো আজিলৈকে ভিডিঅ'টো ইমানতে। বাই বাই।